সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি সেপাৰেট কৰিছে জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। তাতে উল্লেখনীয় দুটা পইণ্ট মই ক'ব বিচাৰিম যে যিটো ঘৰ বনাইছিল তেওঁ খৰচ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক সুধিলে জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয় মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। তেতিয়া আমি কোৰ্টত দেখাইছোঁ যে 35 লাখ টকা তেওঁ গমন কৰিছে। সেই গমন কৰি তেওঁ কৰে কি সদায় মানুহবিলাকক কেছ পইচা দিয়ে আৰু সেই কেছ পইচাখিনি তেওঁ বেংকত আকৌ ট্ৰেনজেকশ্যন কৰে অনলাইন কৰি কেনে সেইখিনি বেকডোৰৰে আকৌ মহাবীৰ একুৱাত ফাইনেন্স কৰে। তেনেকুৱা আমি কেইবাজনো সাক্ষী প্ৰায় 20টামান সাক্ষী সংগ্ৰহ কৰা হৈছিল এই ব্লেক মানিখিনি হোৱাইট কৰি কেনে মহাবীৰ একুৱালৈ ট্ৰান্সফাৰ কৰাটো। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থৰ ভায়েকে দীপকে শৰ্মাই পঠায়। এতিয়া আমি দেখাই দিছোঁ দীপক শৰ্মাই এটা ষ্টুডেণ্ট হয়, তেওঁৰ কোনো ইনকাম নাই। তেতিয়া তাতে প্ৰকাশ পাইছে যে ভায়েকে কোৱা মতে অৰ্থাৎ সিদ্ধাৰ্থই কোৱা মতে সি ভাইয়া বুলি কৈছে যে কোৱাত মই